Welcome to Math with MJToonz, a place where numbers make sense, concepts become clear, and learning is fun. Let's explore the world of mathematics together. Hello viewers, আজিৰ ভিডিঅ'টোত আমি ডেচিমেল নাম্বাৰ দি পেলাই এটা ডেচিমেল নাম্বাৰক কেনেকৈ মাল্টিপ্লাই কৰিব পাৰি সেইটো ডিছকাছ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাব। ডেচিমেল দি মাল্টিপ্লাই কৰাৰ একদম সহজ উপায় হ'ল ইয়াতে চাব, মই তিনিটা ষ্টেপ ফ'ল' কৰিম আৰু এই তিনিটা ষ্টেপত একদম সহজতে এই প্ৰব্লেমটো ছল্ভ হৈ যাব। প্ৰথমতে চাওঁ, ইয়াতে ব্লু কালাৰত মই লিখিছোঁ, ইয়াতে ৰিমুভ ডেচিমেল। চ' আমি কি কৰিম, প্ৰথমতে আমি ইয়াতে এই যিটো আমাৰ প্ৰব্লেম দিছে 0.62 মাল্টিপ্লাই বাই 0.4, চ' এইটো আমি কি কৰিম, ভাবি ল'ম যে ইয়াতে ডেচিমেলটো নাই, গতিকে আমি ডাইৰেক্ট এইটো ডেচিমেলটো নোহোৱাকৈ আমি ইয়াতে বহাই ল'ম 0.62 মাল্টিপ্লাই বাই 4 হৈ গ'ল। এতিয়া যেতিয়া আমি ডেচিমেলটো উঠাই দিলোঁ, ইয়াতে কি হ'ল 62 মাল্টিপ্লাই বাই 4, ঠিক আছে। এতিয়া আমাৰ এইটো ফাৰ্ষ্ট ষ্টেপ হৈ গ'ল, আমি ভাবি ল'লোঁ যে ইয়াতে ডেচিমেল নাই, ঠিক আছে। নেক্সট কাম হ'ব আমাৰ কি হ'ব, এইটো মাল্টিপ্লিকেশ্যন চিম্পল এইটো কৰিম, ঠিক আছে। 4 টাইম 2 ইকুৱেল টু 8 আৰু 4 টাইম 6 ইকুৱেল টু 24 হৈ গ'ল। এইটো আমাৰ নাম্বাৰ 2 ষ্টেপ। এবার নাম্বাৰ 3 ষ্টেপত কি আছে, প্লেচ ডেচিমেল ইন দ্য এনচাৰ। গতিকে ইয়াতে চাওক, ইয়াতে ডেচিমেলটো প্লেচ কৰাৰ কাৰণে এই যিটো নাম্বাৰ 3 ষ্টেপ আছে এইটো ফ'ল' কৰিবৰ কাৰণে প্ৰথমতে আমি এটা চাব লাগিব, এই যিটোটা সংখ্যা আমাক মাল্টিপ্লাই কৰিব দিছিলে ইয়াতে ডেচিমেলৰ ৰাইট ছাইডত বা ডেচিমেলৰ পিছফালে কেইটা ডিজিট আছে চাই লওঁ। এইটো ডেচিমেল আছিলে, ইয়াতে এটা ডিজিট, এইটো এটা ডিজিট, এই দুটা ডিজিট আৰু এইটো লৈ পেলাই তিনিটা। গতিকে ডেচিমেলৰ পিছপিনে আমাৰ তিনিটা ডিজিট আছে, গতিকে আমি চিম্পলি কি কৰিম, ইয়াতে চাওক 3 নম্বৰ পইণ্টত কি লিখিছিলোঁ মই, প্লেচ দ্য ডেচিমেল ইন দ্য এনচাৰ। গতিকে ইয়াতে চালোঁ এটা দুটা তিনিটা ডিজিটৰ আগত আমি ডেচিমেল বহাই দিম, হৈ গ'ল। এইটো এনচাৰ, আমি এনচাৰ পাই গ'লোঁ 0.248, ঠিক আছে। ঠিক সেইদৰে আমি এতিয়া নেক্সট আমি প্ৰব্লেমটো ছল্ভ কৰিম। চেম একে ষ্টেপ, তিনিটা ষ্টেপ। প্ৰথমতে 5.3 আৰু 2.72 আমি এনেকৈ কৰিম। প্ৰথমতে আমি ইয়াৰ ডেচিমেলটো উঠাই ল'ম, বলক কৰোঁ। 5.3টোক আমি ভাবি ল'ম যে কোনো ডেচিমেল নাই, 53 মাল্টিপ্লাই বাই 2.7টোক ভাবি ল'ম যে ইয়াতো কোনো ডেচিমেল নাই, 27, ঠিক আছে। ফাৰ্ষ্ট ষ্টেপ হ'ল চিম্পল। এতিয়া আমি আমাৰ নেক্সট ষ্টেপটো কৰিম মাল্টিপ্লাই, ঠিক আছে। গতিকে কি হ'ব, এতিয়া আমাৰ চিম্পল 2 নম্বৰ ষ্টেপটো হ'ল মাল্টিপ্লাই। গতিকে 7 টাইম 3 21, 21ৰ 2 এটা গ'ল, 7 টাইম 5 35, 36 37, ঠিক আছে। 2 টাইম 3 6, 2 টাইম 5 10, এইটোতো নৰ্মেল প্লাছ চবে জানেই আৰু 1 7 6 7 প্লাছ 6 13, 1 থাকি গ'ল, 1 প্লাছ 3 4 1, আমাৰ কিমান হ'ল, ইয়াত আমি কিমান পালোঁ 1431। গতিকে আমাৰ নেক্সট ষ্টেপ হ'ব 3 নম্বৰ ষ্টেপ হ'ব প্লেচ দ্য ডেচিমেল ইন এনচাৰ। এই ডেচিমেলটো কেনেকৈ প্লেচ কৰিম, চিম্পল আগৰটো নিচে চাই লওঁ আমি। ইয়াতে ডেচিমেলৰ পিছত কেইটা ডিজিট আছে, এটা আছে এটা, আৰু ইয়াতে ডেচিমেলৰ পিছত এটা আছে, তাৰমানে টোটেল দুটা ডিজিট আছে। গতিকে দুটা ডিজিট ডেচিমেলৰ পিছফালে আছে, আমি ইয়াতে চিম্পল দুটা ডিজিটৰ আগত আমি দুটা ডিজিটৰ আগত আমি ডেচিমেল বহাই দিম, হৈ গ'ল। আমি এনচাৰ পাই গ'লোঁ 14.31। এইটোৱে আছিলে ট্ৰিক্স। আশা কৰোঁ আপোনালোকে বস্তুটো বুজি পালে।